খাইছা মাছ খাইছা বঢ়িয়া তা আজি আমি এটা বস্তু শিকিম হা তোমালোকে চাই থাকা কি বস্তু শিকিম ঠিক আছে ইয়াত মই যে লিখিছো তোমালোকে জানানে এটো কি হয় অলপ অলপ জানা ন অলপ অলপ জানা কিন্তু আজি মই তোমালোকক একদম পুৰা ভালকে শিকাই দিম ঠিক আছে সো ইয়াতে মই কি লিখিছো চোৱা এটো মই কি লিখিছো এটো হৈছে ৰ কি ৰ সবে কোৱা কি ৰ তাৰ পিছত এটো মই কি লিখিছো ক কোৱা ক তাৰ পিছত চোৱা এইটো মই কি লিখিছো ব কি লিখিছো এইটো ব তাৰ মানে প্ৰথমটো কি আছিল কোৱাচোন ৰ তাৰ পিছত এইটো কি হয় ক আৰু এইটো কি হয় ব আৰু এবাৰ একেলগে কম ঠিক আছে এইটো কি ৰ এইটো কি ক আৰু এইটো কি ব চোৱা এতিয়া আমি এটা খেল খেলিম ঠিক আছে হা ইয়াত মই কেইটামান বৰ্ণ লিখিছো ঠিক আছে এই বৰ্ণৰ পৰা মই তোমালোকক এটা বৰ্ণ কম হিটো তোমালোকে কি চিনাক্ত কৰিব লাগিব খেল দিব লাগিব ঠিক আছে জুলে তুমি আহাছো এটো লোৱাছো ইয়াত ৰ বৰ্ণ কোনটো হয় ৰ এটো হয় তাতে তুমি খেল দি দিয়া পাৰি মানে ঠিক আছে সবে তালি মাৰা তো এতিয়া কোন আহিব এতিয়া আহিব সুমায়া আহাছো তুমি গম পাইছা নে কি কৰিব লাগে ৰবা এতিয়া তুমি ক বৰ্ণটোত ঘেৰ দিয়াছো কোনটো হয় ক বৰ্ণ কোৱাচোন এটো হয় নেকি ভালকে চোৱাচোন এটো হয় আচ্ছা ঠিক আছে এটা কাম কৰা হেৰি আহাছো সৈদুল আহাছো ক বৰ্ণ কোনটো হয় এইটো হয় ন দিয়া তাতে খেল দি দিয়া বঢ়িয়া বুজি পাইছা নে তুমি ক বৰ্ণ কোনটো হয় এইটো হয় ঠিক আছে সবে তালি মাৰা এতিয়া মেৰাজুল আহাছো তুমি ব বৰ্ণটো চিনাক্ত কৰাচোন এইটো খেল দিয়া ঠিক আছে বঢ়িয়া তালি মাৰা সো ইয়াত মই কি লৈছো তিনিখন মলত কি আছে কাগজ আছে না আছে সো ইয়াতে সোৱা ইয়াত মই কি লিখিছো এটো ৰ লিখিছো তাৰ পিছত এটো কি লিখিছো তাৰ পিছত এটো কি লিখিছো এতিয়া এনেকুৱা কাগজ তোমালোকক মই দিম ঠিক আছে তাৰ পিছত আমি এটা খেল খেলিম হ'ব ৰবা এতিয়া মই তোমালোকক দিম ঠিক আছে তুমি লোৱা এটো তুমি লোৱা তাৰপিছত তুমি এইটো লোৱা এইটো তুমি লোৱা এইটো তুমি লোৱা এইটো তোমাৰ এইটো তোমাৰ এইটো তোমাৰ এইটো তো আমি এতিয়া কি কৰিম খেলটো খেলিম ঠিক আছে সবে কাগজ পাইছা পাইছা খেলটো খেলিবানে খেলিবা ঠিক আছে তো এতিয়া মই এটা বৰ্ণ কম এই বৰ্ণটো যাৰ তাত আছে তোমালোকে উঠি মোৰ ফালে দেখাই দিবা ঠিক আছে কোৱাচোন ৰ কাটতে আছে বঢ়িয়া তোমালোকৰ তাতে ৰ আছে ন ঠিক আছে বহা এতিয়া ব কাটতে আছে বঢ়িয়া বহা এতিয়া ক কাটতে আছে বঢ়িয়া বহা সবে তালি মাৰা বঢ়িয়া এতিয়া আমি কিছুমান শব্দ শিকিম ঠিক আছে তো কোৱাচোন জুনিয়ৰ আমি কি বৰ্ণ শিকিছো তুমি কোৱাচোন উঠি ক'ব লাগে সদায় শিক্ষকক ব ক ঠিক আছে ৰ ব আৰু ক হয়নে বহা ঠিক আছে তোমালোকে এটা বস্তু ব্যৱহাৰ কৰা নে এই বস্তুটো জানানে কি হয় কি কয় এটো ৰবৰ বুলি কয় ন এটা ৰবৰটো কেনেকৈ লিখে আমি চাম ঠিক আছে
এইটো কি লিখিছো ৰ এইটো কি লিখিছো ব আৰু এইটো কি লিখিছো ৰ ৰ ব আৰু ৰ কি হ'ব ৰবৰ হ'বনে ৰবৰ হ'ব ঠিক আছে তাৰ পিছত আমি আৰু এটা বস্তু শিকিম আজি চোৱা এইটো আমি কি কৰো এইটো দি কলম হয় না এইটো দি কি কৰো লিখো নাই হা এইটো কি হয় কলম কলম সো কলমটো কি নাম হ'ব চোৱা ক ল ম কি হ'ব এইটো কলম তাৰ পিছত চোৱা তোমালোকে যেতিয়া টিফিন হয় কি খেলা বল খেলা নে এইটো কি হয় বল হয় তাৰমানে কি হ'ব এইটো বল ল বল ঠিক আছে বুজি পাইছা তো আমি অহাকালি আৰু আমি এই বিষয়টোত আৰু কি কৰিম আলোচনা কৰিম ঠিক আছে আৰু তোমালোকক মই নতুন নতুন শব্দ শিকাম এই বৰ্ণলৈ ঠিক আছে আজিৰ কাৰণে হ'ব